এতিয়াৰে পৰা ইউবি আৰু এএছআই কৰিব অপৰাধমূলক ঘটনাৰ তদন্ত লেন্স নায়ক পদৰ আৰক্ষীয়ে কৰিব তদন্ত বিগত বৰ্ষৰ জুলাইত হৈছিল এছপিৰ সন্মিলন আৰু এই সন্মিলনতে লোৱা হৈছিল সেই সিদ্ধান্ত নিৰ্বাচিত হোৱা আৰক্ষীক দিয়া হ'ব বিশেষ প্ৰশিক্ষণ লাচিত বৰফুকন পুলিচ একাডেমীত দিয়া হ'ব বিশেষ প্ৰশিক্ষণ গোচৰৰ তদন্ত সন্দৰ্ভত কৰ্তৃত্ব থাকিব ভাৰপ্ৰাপ্ত বিষয়াৰ এতিয়াৰে পৰা প্ৰতি 2 বছৰৰ অন্তত পুনৰীক্ষণ কৰা হ'ব আৰক্ষীৰ কামত গতিকে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো লোৱা হৈছে এই মুহূৰ্তত নিউজ ডেস্কৰ পৰা আমাৰ সাংবাদিক দৃষ্টিক কৈছে পৰা ইউবি আৰু এএছআই কৰিব অপৰাধমূলক ঘটনাৰ তদন্ত লেন্স নায়ক পদৰ আৰক্ষীয়ে কৰিব তদন্ত বিগত বৰ্ষৰ জুলাইত হৈছিল এছপিৰ সন্মিলন আৰু এই সন্মিলনতে লোৱা হৈছিল সেই সিদ্ধান্ত নিৰ্বাচিত হোৱা আৰক্ষীক দিয়া হ'ব বিশেষ প্ৰশিক্ষণ লাচিত বৰফুকন পুলিচ একাডেমীত দিয়া হ'ব বিশেষ প্ৰশিক্ষণ গোচৰৰ তদন্ত সন্দৰ্ভত কৰ্তৃত্ব থাকিব ভাৰপ্ৰাপ্ত বিষয়াৰ এতিয়াৰে পৰা প্ৰতি 2 বছৰৰ অন্তত পুনৰীক্ষণ কৰা হ'ব আৰক্ষীৰ কামত গতিকে বহু